নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ মিক্সাৰ মেচিন কেনেদৰে চফা কৰিব লাগে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ সকলোৰে মিক্সাৰ মেচিন এনেদৰে লেতেৰা হৈ যায় কিবা পিছাৰ পিছত পৰিলে, আৰু চফা কৰিবলৈ বহুত দিগদাৰ হয়। মই আজি আপোনালোকক এটা সহজ পদ্ধতি দেখুৱাম। এয়া দেখিছেনে, মই এইখন বাতৰি কাগজ লৈছোঁ আৰু এটা হাৰপিক লৈছোঁ। এইটো মই পাকঘৰত ব্যৱহাৰ কৰিবৰ কাৰণে এক্সট্ৰাকৈ আনি লৈছোঁ। এতিয়া মই বাতৰি কাগজখিনি টুকুৰা টুকুৰকৈ ছিঙি ল'ম। এয়া দেখিছেনে, এনেদৰে সৰু সৰু টুকুৰাকৈ ছিঙি লৈছোঁ, তেতিয়া ভাল হয়। আপোনালোকে এই পদ্ধতিটো ব্যৱহাৰ কৰি চাবচোন, বহুত সহজতে চফা হ'ব। এতিয়া মই কাগজখিনিতে হাৰপিক দি দিম। কাগজখিনি ভিজি যোৱাকৈ দিম হাৰপিক। এনেদৰে দি কাগজখিনি ধুনীয়াকৈ সানি ল'ম। যিহেতু মিক্সাৰ মেচিনটো ইলেক্ট্ৰনিক বস্তু, সেইবাবে পানী দি ধুবও নোৱাৰি। সেইবাবে মই এই সহজ পদ্ধতিটো ব্যৱহাৰ কৰি চফা কৰোঁ। আজি ভাবিলোঁ আপোনালোককো দেখাওঁ। এয়া দেখিছেনে, মই ধুনীয়াকৈ হাৰপিকখিনি মিলাই ল'লোঁ। এতিয়া মিক্সাৰ মেচিনটোৰ ইয়াৰ ছাইডত ধুনীয়াকৈ সুমুৱাই দিম গোটেইখিনি ৰাউণ্ডকৈ। এয়া দেখিছেনে, এনেদৰে সুমুৱাই দিছোঁ। আপোনালোকে মিক্সাৰৰ বাতিটো এনেদৰে ধুব পাৰে। বাতিটোৰ তলটোও এনেদৰে লেতেৰা হৈ যায়। এতিয়া মই এইখিনি কাগজ দিয়াৰ পিছত 2 মিনিটমান সময় ৰাখি দিম। তাৰপিছত ধুনীয়াকৈ ঘঁহি দিম। চাই থাকিবচোন, কি ধুনীয়া চিকচিকীয়া হৈ যাব। এই ছাইডতো দি দিছোঁ, এইফালেও লেতেৰা হৈ যায়। এয়া দেখিছেনে, এনেদৰে সুমুৱাই দিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া দেখিছে, 2 মিনিটৰ পিছত মই কাগজখিনি অলপ লৰাই এনেদৰে এৰুৱাই দিছোঁ। চাব কি ধুনীয়া চফা হৈ গৈছে। এতিয়া ছাইডত লাগি থকা ক'লাখিনিও আপোনালোকক যোৱাই দেখুৱাম। দেখিছেনে, কি ধুনীয়াকৈ চফা হৈ আহিছে। এতিয়া এখন চামুচ ল'ব আৰু চামুচখনেৰে তলটোৰে এনেদৰে ঘঁহি দিবচোন। এয়া দেখিছে, ধুনীয়াকৈ চফা হৈ আহিব। আৰু এতিয়া মই এখন অকণমান কাপোৰ তিয়াই লৈছোঁ। কাপোৰখনেৰে এনেদৰে ঘঁহি দিম। চাব ধুনীয়া হৈ আহিব। আৰু ছাইডত লাগি থকা ক'লাবোৰ এনেদৰে তিতা কাপোৰখন দি চামুচখনেৰে কাপোৰখন ধৰি এনেদৰে ঘূৰাই ঘূৰাই চুকবিলাক চফা কৰি দিছোঁ। এয়া দেখিছেনে, কি ধুনীয়াকৈ চফা হৈ আহিছে। মিক্সাৰ মেচিন লেতেৰা হৈ থাকিলেও দেখিবলৈ বেয়া লাগে। তিয়াই লোৱা কাপোৰখন একেবাৰে পানী পানী কৰি নল'ব, অকণমান চেপি ল'ব। এয়া দেখিছেনে, মই এনেদৰে ঘূৰাই দিছোঁ, কি ধুনীয়াকৈ চফা হৈ আহিছে। বেছি সময় নালাগেই চফা কৰিবলৈ, অতি সহজতেই চফা হৈ যায়। আৰু ওপৰখিনিও এই কাপোৰখনেৰে ধুনীয়াকৈ ঘঁহি দিম। এয়া দেখিছেনে, কি ধুনীয়াকৈ চফা হৈ আহিলে। আৰু এটা পদ্ধতি আপোনালোকলৈ আগবঢ়ালোঁ। এয়া দেখিছেনে, চামুচখিনি এনেদৰে থৈ দিছোঁ। কিন্তু ইয়াৰ পৰা চামুচ ল'বলৈ গ'লে হাতত খোজ খোৱা যায় বা বিচাৰি পোৱা নাযায়। সেইবাবে মই কেনেকৈ থওঁ আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। এনেদৰে এটা তলত খাঁজ থকা গিলাচ লৈছোঁ আৰু এডাল ৰবৰ লৈছোঁ। এইডালে এনেদৰে খাঁজত সুমুৱাই ৰখাই দিছোঁ। যদি প্লেন হয় তেতিয়াহ'লে এইডাল এৰাই যাব পাৰে। এতিয়া ইয়াতে মই দুভাগ কৰি ল'লোঁ। এতিয়া ইয়াতে মই চামুচখিনি বেলেগে বেলেগে থৈ দিম, তেতিয়া ল'বলৈও ভাল হয়। এয়া দেখিছেনে, তেতিয়া হাতত খোজ খোৱাও নাযায়। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব।